বন্ধুসকল খৰধৰকে আহিছোঁ আজি কোনো ভিউজৰ কাৰণে কোনো লাইকৰ কাৰণে কোনো শ্বেয়াৰ কাৰণে এইটো ভিডিঅ' বনোৱা নাই কাৰণ এইটো ভিডিঅ' জবৰ কাৰণে কাৰণ আজিৰ দিনটোত চবেই জব কৰিম বুলি ওলাই গৈছিলে হয় আজি চবেই জব কৰিম বুলি ওলাই গৈছিলে আৰু ওলাই যোৱা মাত্ৰ ইমানখিনি ভিৰ মানুহ হৈ গ'ল আৰু সেই ভিৰ মানুহখিনি যিখিনি ডকুমেণ্ট সেই ডকুমেণ্টখিনি তাতে এৰি পেনে মানে গুচি গ'ল কাৰণ শুনক যদি এনেকুৱাই আছিলে আপোনালোকে কিয় মাতিছিলে আজি ইয়াৰ পৰা প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এটা পোষ্ট দিছিলে যেন এনেকে জব দিয়া হ'ব বুলি সবকে আশা ৰাখি পেনে মাতিলে আৰু আশা ৰাখি মাতি পেনে আজি নিৰখা কৰিলে আমাৰ এই পৰিয়ালটো কাৰণ মোৰ সাবস্ক্ৰাইবাৰ ফেমিলি কোনবা গৈছিল নাজানো আমাৰ এই পৰিয়ালটো আৰু সেই পৰিয়ালটোৱে আজি খুদামুখে ঘূৰি আহিবলগীয়া হয় কাৰণ চাওক নিৰ্দিষ্ট মনে চাওক কাৰণ ইয়াত যিখিনি ডকুমেণ্ট দেখিলে কাৰ কি ফটো কাৰ কি ডকুমেণ্ট পৰি আছে মই নাজানো আৰু ইমানখিনিও নাজানো মই ইউটিউবাৰ হৈও যদি মই মাত দিছোঁ কাৰণ যিখিনি মই ভিডিঅ'টো মানে পালোঁ যেন মোৰ মানে বনাব লাগে কোনো ইউটিউবাৰে মানে কোৱা নাই যে এনেকৈ এটা ভিডিঅ' মানে কোনো কোৱা নাই ইউটিউবাৰে যে এনেকৈ বিষয়ে কোৱা কথা কোনো কোৱা নাই মই মাত দিছোঁ কাৰণ যি কি নহওক চবেই ইমান আশা ৰাখি পিনে গ'ল জইন কৰিবৰ কাৰণে আৰু তাতে ডকুমেণ্টখিনি যিকেইজনক দিছিলে সেই ডকুমেণ্টখিনি তাতে এৰি থৈ পিনে মানুহ পতং দিলে আৰু এজন ল'ৰাই কৈছে যে যেনেকৈ ইনষ্টাগ্ৰামত ছোৱালী চাই পতাব নালাগে তেনেকৈ এজব্ৰা ষ্টাই আহিব নালাগে হয় এইটো ৰাইট কাৰণ এই ল'ৰাজনে মোক ৰাইট মানে কি মই নিজৰ ফালৰ পৰা কৈছোঁ যে বহুত ভাল কৈছে কাৰণ মই হ'লেও ক'লোঁ সেইদিনে যেনেকৈ ইনষ্টাগ্ৰামৰ হওক ফেচবুক হওক মানে একো হোৱা নাই যেনেকৈ ইনষ্টাগ্ৰামত ছোৱালী চাই পতাব নালাগে ঠিক তেনেকৈ যেনেকৈ এডভাৰটাইজ চাই পেলাই আহিব ছোৱালী পতাব নালাগে তেনেকৈ টিভি হওক লেপটপ হওক অল ছ'চিয়েল নেটত হওক এই এডভাৰটাইজ দেখি পেলাই এনেকৈ আহিব নালাগে কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি লোভ কাৰণ ইহঁতেও মন যায় যে মোৰ দেউতাহঁতক মই দেখুৱাম ইনকাম কৰি চাকৰি কৰি দেখুৱাম ডাঙৰ চাকৰি কৰি মোৰ মা পাপাক খুৱাম সেইটো আশাত দি ইহঁতে এইটো ফল ভুগিলে কাৰণ কিয় মই এইটো নিজে বুজি নাপালোঁ কাৰণ এনেকুৱা মানুহবিলাকক কি কৰিব লাগে আৰু মই এটা হাত জোৰ কৰিছোঁ মই আগৰ ভিডিঅ'খিনিতো কৈছোঁ যে মানুহৰ নিচিনা জীয়াই থাকিবলৈ শিকক কাৰণ গৰুৰ নিচিনা নহয় কাৰণ গৰুৱে খায় গৰুৱে ধান বুলি ঘাঁহ চুবায় গৰুৱেতো ঘাঁহ খায় ধানো খায় কিন্তু আমাৰ মানুহখিনিয়ে কি খায় আৰে চাওক মোৰ বন্ধু বান্ধৱীসকলকো কৈছোঁ মই এতিয়াও কৈ আছোঁ যেন তোমালোকে ভাল ইনকাম কৰা ভাল কিবা জপত নোসোমাই ভাল কোম্পানীত সোমোৱা ভাল হেৰিয়ত সোমোৱা কিন্তু এইবিলাক লোভত কেতিয়াও নাযাবা এইবিলাক লোভত আজি তুমি ডকুমেণ্ট পৰি আছে হয়তো কেতিয়াবা হয়তো মানুহ মৃত্যুঞ্জয় হ'ব পাৰে কাৰণ যি কি নহওক এইবিলাক লোভৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা হৈ গ'ল আৰে ইহঁতো মন যায় ন মোৰ দেউতা মাহঁতৰ ধুনীয়াকৈ ইমান ধুনীয়া জব এটা পাইছোঁ যদি জইন কৰি পিনে মোৰ দেউতা মাক বহাই খুৱাম ইহঁতো মন যায় ল'ৰা ছোৱালী প্ৰত্যেকটোৱে মন যায় কিন্তু আজি কি কৰিলে আপোনালোকক এটাই ৱাৰ্ণিং দিছোঁ নেক্সট টাইম এইবাৰ যি কৰিলে প্লিজ নেক্সট টাইম কিন্তু এনেকুৱা কৰিলে মই জেল ভাত খাব লাগিলে মই খাম কিন্তু মই চবৈ পেনে কান্দিম মোৰ মন যায় মোৰ দাদা বা ভণ্টি এভৰিথিং চবেই গৈছে তাত আৰু এই গৈছে কাৰণে আজি ইহঁতে এনেকুৱা ফল পাইছে কাৰণে মই এনেকৈ ইউটিউবত ভিডিঅ' দিছোঁ নেক্সট টাইম যদি এনেকুৱা কৰে ন কি কৰিম আৰু অনুগ্ৰহ যদি বেয়াকৈ ক'লোঁ চব বেয়া নাপাব কাৰণ কোনো লাইক শ্বেয়াৰবিলাক মানে বনোৱা নাই আপোনালোকে প্লিজ অনুগ্ৰহ কৰি মোক মাফ কৰি দিব যদি ভিডিঅ'টো চাই ভাল পালে ন একো কৰিব নালাগে ধুনীয়াকৈ আঁতৰি গুচি গ'লে হ'ল ফালৰ পৰা বুজনি দিয়া হ'ল আৰু ভালে থাকক জয় অসম।